কালি ৰাতি কথাবোৰ মনত পৰি অনুৰাগ বৰুৱাই বেলকনিতেই কিছু গলাধকৰণ কৰিলে। কেনেকৈনো পুৱাৰ ৰ'দে তেওঁৰ মুখত চুমা যাচি গ'ল ধৰিবই নোৱাৰিলে। দিনটো প্ৰায় এনেকৈয়ে পাৰ হৈছে। আজিকালি তেওঁৰ নিচা নহয়, যি নিচা আজিৰ পৰা বহু আগতে বৰণ্যাই চকুত দি গৈছিল। ঘপককৈ মোবাইলটো অন কৰি প্ৰকাশকলৈ ফোন লগাই কিতাপৰ অগ্ৰগতিৰ বিষয়ে জানিব বিচাৰিলে। বৰুৱাই সিদ্ধান্ত লৈছে, সেই চকুহালৰ কথা তেওঁ আৰু দস্তুমত মনত নেপেলায়। গোটেই ৰাতিটোৱে নষ্ট কৰি দিলে। চকুৰ বেদনাবোৰ ধুই নিব পৰাকৈ তেওঁৰ হাতত এতিয়া শব্দৰ বৰষুণ নাই, প্ৰায় উদং যেন। তেওঁ প্ৰায় কফি একাপেৰে সন্ধিয়াটো পাৰ কৰে। কফিৰ টেষ্ট বুজি নোপোৱা বৰুৱাক বিষণ্ণ দুপৰীয়া এটাত বৰণ্যাই অভ্যাস কৰাইছিল। এটা হুহাতে চব টেনচন ফুৰ হৈ যাব চাবা। টেনচন দূৰীকৰণ নে বৰণ্যাক লগত ৰাখিবলৈকে এই আয়োজন অনুৰাগ বৰুৱাই নিজেও নাজানে। ফোনটো হঠাৎ বাজি উঠাত স্ক্ৰীণত চকু পৰা নম্বৰটো চিনি নাপালে। তেওঁৰ প্ৰায়ে নম্বৰ মনত ৰৈ যোৱাটো অভ্যাস। নধৰোঁ বুলিয়ে নধৰিলে। এইবাৰ আকৌ ফোনটো অহাত তুলি ল'লে, কিজানি কোনো শুভাকাংক্ষীৰ ফোন। কিতাপৰ কপি এটা তাইৰ হাততে দিব পাৰিলেহেঁতেন, মোক দিবলৈ মন নাযায় যিহেতু। এয়া শুভাকাংক্ষা নে পুৰণি বিষত চুৰিকাঘাত? বৰুৱাই ভাৰাক্ৰান্ত মনেৰে বহুদিন নবজোৱাকৈ থোৱা চিটাৰখন তুলি ল'লে। আজি বৰুৱাই প্ৰাণ খুলি গান গাব। বৰ বিশেষ ব্যস্ততা নোহোৱাৰ বাবে অনুৰাগ বৰুৱাই নিজৰ কিতাপখনকে তুলি ল'লে। প্ৰস্তাৱনাত লিখাৰ দৰে প্ৰতিটো কথাই কোৱা নাযায়, কিছু কথাৰ ঠিকনা উখহা দুচকুতো পোৱা যায় শীৰ্ষক কিবা এটা পঢ়ি তেওঁৰ হাঁহি এটা ফুটি উঠিল। কেতিয়াবা কিমান অভিনয় কৰিব লাগে চকুযোৰে। কফিৰ কাপটো আগবঢ়াই দিয়া কাম কৰা মানুহজনীয়ে অভিনয় ধৰা পেলোৱাৰ আগতেই তেওঁ চশমাযোৰ চকুত লগাই ল'লে। প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে 90.8 মেগাহাৰ্জত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সামূহিক অনাতাঁৰ সেৱা ৰেডিঅ' লুইতৰ সান্ধ্য অধিৱেশন। অভ্যাস। হোষ্টেলত থাকোঁতে বৰুৱাই শুনা ৰেডিঅ'ৰ অভ্যাসটো এতিয়াও প্ৰায় একেই আছে। এই বিষণ্ণ সময়খিনিত ফেচবুকৰ জৰিয়তে ৰেডিঅ'ৰ সম্প্ৰচাৰণ চলি থকাৰ বাবে মনতে উদ্যোক্তাক ধন্যবাদ দিছে। এতিয়া বৰ বিশেষ চিনাকি নাথাকিলেও আগেয়ে ফ'ল' কৰি থোৱা পেজটোৰ পৰা লিংকবিলাক পাই থাকে তেওঁ। আপোনাৰ প্ৰেৰণাৰ উৎস, আজিৰ অতিথি অনুষ্ঠানটিৰ কথোপকথনত একালৰ সতীৰ্থ পোহৰৰ মাতটো শুনি অনুৰাগ বৰুৱাৰ বৰ ভাল লাগিল। বিশ্ববিদ্যালয়ৰ দিনবোৰত অতি দায়বদ্ধতাৰে সাহিত্যৰ লগত জড়িত পোহৰক অনুৰাগ বৰুৱাই নিজৰ প্ৰিয় মানুহৰ তালিকাত ৰাখিছিল। বৰণ্যাৰ লগত বিয়াখন নহ'লে তোৰ লগত মই আছোঁ দেই বিয়া হ'বলৈ। পোহৰে কোৱা কথাবোৰ মনত পৰি হাঁহি উঠিল বৰুৱাৰ। সেই সময়ৰ অতি জনপ্ৰিয় জুটি অনুৰাগ পোহৰ। ইটোক এৰি সিটোৰ টিফিন টাইমটো যেনিবা কোনোবা নতুন পৰিচালকৰ নিৰস চিনেমা। অৱশ্যে বৰণ্যাক লগ পোৱাৰ পিছত পোহৰলৈ সময় কমি আহিছিল বৰুৱাৰ। অনুৰাগ বৰুৱা। হঠাতে তেওঁৰ নামটো শুনি সচকিত হৈ উঠিল। অনুৰাগ বৰুৱাই আছিল মোৰ অনুপ্ৰেৰণাৰ উৎস। তেওঁ বৰ্তমান সামাজিক সম্পত্তি হ'লেও এটা সময়ত তেওঁ মোৰ ব্যক্তিগত সম্পত্তি আছিল। স্বভাৱজাত ৰসিকতাৰে পোহৰে কোৱা কথাখিনিত বৰুৱা ৰৈ গৈছে। পোহৰৰ ফোন নম্বৰটো উলিয়াই কেৱল চাই থকাৰ বাহিৰে একো কৰিব পৰা নাই। পোহৰে বাৰু তেতিয়াৰ কথাবোৰ আজিও বুকুতে হেঁচা দি ৰাখিছে নেকি? প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ প্ৰায় শেষ অংশত আজিৰ অতিথি পোহৰ দত্তৰ অনুৰোধত আমিও শুনো আহক বিশ্ববিদ্যালয়ৰ এটি জনপ্ৰিয় গীত।
ঘোষকৰ এই ঘোষণাটোৱে জানো জতি পেলাব পাৰিব অনুৰাগ বৰুৱাৰ অবাধ্য ভাৱনাত? প্ৰেম নকৰিবা নকৰিবা মোৰ বন্ধু, মাৰ্কেট ৰোডত নেবেচিবা হিয়া বন্ধু।